দেৰগাঁও সমষ্টিৰ চুতীয়া গাঁৱত নিষিদ্ধ কৰা হৈছে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক। ৰাজহুৱা সভাত চুতীয়া জনগোষ্ঠীৰ লোকৰ ওপৰত অপমানসূচক মন্তব্য কৰি চুতীয়া জনগোষ্ঠীৰ ৰোষত পৰিছে বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী। হয়, আজি কেইদিনমান আগতে বিহু সন্মিলনৰ এখন সভাত চুতীয়া জনগোষ্ঠী আহোম ৰজাৰ ৰান্ধনি বুলি মন্তব্য ৰাখিছিল। সেয়েহে ইতিহাস নজনাকৈ কথা কোৱাৰ কাৰণে জাঙুৰ খাই উঠিছে দেৰগাঁও সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে। ইতিমধ্যে চুতীয়া জনগোষ্ঠীটোৱে পশ্চিম যোৰহাটৰ পুলিবৰ থানাত এজাহাৰ দাখিল কৰিছে বিধায়কজনৰ বিৰুদ্ধে। ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা খুজিব লাগিব বিধায়কগৰাকীয়ে, অন্যথা কোনো কাৰণতে ক্ষমা নকৰে চুতীয়া জনগোষ্ঠীয় কৰ্মকৰ্তাই। অতি শীঘ্ৰে তেখেত যিহেতু অসম গণ পৰিষদৰ এজন বিধায়ক, আমি অসম গণ পৰিষদৰ সন্মানীয় সভাপতি শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক আমি তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে আমি আবেদন জনাম। আমি তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু অসম চৰকাৰৰ মাননীয় কৃষিমন্ত্ৰী তথা অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও এজন চুতীয়া জনগোষ্ঠীৰ লোক হয়। গতিকে তেখেতে নিশ্চয় আমাৰ এই আবেদনখনৰ ওপৰত বা স্মাৰকপত্ৰৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা ল'ব বুলি আমি অত্যন্ত আশাবাদী। আৰু ইয়াৰ লগে লগে আমি যোৰহাট জিলাৰ পুলিবৰ থানাত ইতিমধ্যে যিখন কেছ ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে যিখন কেছ ইতিমধ্যে দিয়া হৈছিল, সেই কেছখনৰ ওপৰতো আমি আজি আমি তেখেতসকলৰ ওচৰত আজি আমি যাম। তেখেতসকলে কি ধৰণে আগবাঢ়িছে আমি জানিব বিচাৰিছোঁ, যিহেতু আমি এতিয়ালৈকে দেখা পোৱা নাই যে সেই কেছখনৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে বিহিত ব্যৱস্থা লোৱা হোৱা নাই। গতিকে আমি পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকো আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাই দিছোঁ যে তেখেতৰ মানে ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে সোনকালে আইনী ব্যৱস্থা তেখেতে গ্ৰহণ কৰক। ধন্যবাদ। সন্ধানী পুথিভঁৰাল আৰু ঘৰফলীয়া ৰাইজৰ সহযোগত এখন বহাগী উৎসৱ পাতিছিলে। তাত বঁটা বিতৰণী সভালৈ আমন্ত্ৰণ জনাইছিলে আমাৰ শ্ৰদ্ধাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াক। তেখেতে এনেকুৱা এটা বক্তব্য ৰাখিলে, চুতীয়া জনগোষ্ঠীৰ আহোমৰ ৰান্ধনি বুলি ক'লে। সেইটো আচলতে আমি চুতীয়া ছাত্ৰ সন্থা হৈ তেওঁক নিন্দা জনাইছোঁ। আৰু লগতে অসম গণ পৰিষদৰ যিটো ব্যৱস্থাপনা আছিলে, অসম গণ পৰিষদৰ 855 জন শ্বহীদৰ বিনিময়ত এটা দল গঠন হৈছিলে অসমৰ ভূমিত। তাত অসমীয়া মানুহৰ জাতি আৱেগ চব আছে, কিন্তু সেই দলটোৰ পৰা তেখেতে MLA হৈছে, কিন্তু অসমৰ জাতি জনগোষ্ঠীৰ বিষয়ে নাজানে। তেখেতৰ সাম্যমান জ্ঞান নাই, অসমৰ ভূমিপুত্ৰসকলক তুচ্ছ তাচ্ছিল্য কৰিছে। তেখেতক আপোনালোকৰ চেনেলৰ যোগেদি প্ৰত্যাহ্বান জনাইছোঁ, অনাগত দিনত যেতিয়া বিধানসভা ইলেকশ্যনত তেওঁ কিন্তু চুতীয়া জনগোষ্ঠীৰ এৰিয়াত তেখেতক নিষিদ্ধ কৰা হৈছে আৰু কোনোদিনে তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তেওঁ আজি আমাৰ সাধনী ভৱনত চুতীয়া জাতি সন্মিলনৰ কেওটা সংগঠনৰ এখন প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়। ইয়াত আমাৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা হৈছে, কিয়নো তেখেতে এখন বিহু সন্মিলনৰ ৰাজহুৱা সভাত চুতীয়া জাতিৰ ওপৰত অপমানসূচক মন্তব্য কৰিলে। চুতীয়া জাতিৰ এটা গৌৰৱোজ্জ্বল ইতিহাস আছে। অসম চৰকাৰে সাধনী দিৱসটো চৰকাৰী বন্ধ ঘোষণা কৰি ইয়াক এটা মৰ্যাদা দিছে। তেনেস্থলত সেই দলৰ এজন বিধায়কে এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰা কথাত আমি মৰ্মাহত হৈছোঁ আৰু তেখেতক আমি সময় দিছোঁ 3 দিন, যে তেখেতে আমাৰ জাতিটো উচিত হয়। আজি এই সভাৰ যোগেদি যোৱা 1 মে তাৰিখে দেৰগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীদেৱে ঘৰফলীয়া গাঁৱৰ সন্ধানী পুথিভঁৰালত অনুষ্ঠিত হোৱা বিহু মেলাত ৰাজহুৱা সভাত ৰাজহুৱাকৈ চুতীয়া জাতিৰ সম্পৰ্কত যি তুচ্ছাৰ্থক শব্দ প্ৰয়োগ কৰিলে, তাৰ তীব্ৰ নিন্দা কৰি আজি আমি চুতীয়া জনগোষ্ঠীৰ কেওটা সংগঠনে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ যোগেদি আমি তেখেতক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই ৰাজহুৱাভাৱে তেওঁ আমাক ক্ষমা প্ৰাৰ্থনা কৰক, অন্যথা ভৱেন ভৰালীদেৱক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। তেখেতক চুতীয়া অধ্যুষিত প্ৰতিখন ঠাইলৈ যোৱাৰ ক্ষেত্ৰত চুতীয়া জাতিৰ কেওটা সংগঠনে প্ৰতিবন্ধকতাভাৱে থিয় দিব। ভৱিষ্যতে ৰাজনৈতিক জীৱনত চুতীয়া জনগোষ্ঠীৰ পৰা তেখেতে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ইতিমধ্যে আমি তেওঁৰ বিৰুদ্ধে এখনি আইনী ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এজাহাৰ দিয়া হৈছে পুলিবৰ থানাত। পুলিবৰ থানাই আজি পৰ্যন্ত তেওঁৰ বিৰুদ্ধে কোনো তদন্ত কৰা নাই। গতিকে ইয়াৰ যোগেদি আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে তদন্ত কৰক। এটা ভূমিপুত্ৰ, এটা
পুৰণি ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ বিৰুদ্ধে এনেধৰণৰ তুচ্ছাত্মক মন্তব্য কৰাটো সাংবিধানিকভাৱে তেওঁ সংবিধান উলংঘা কৰিছে। এটা জাতিক সন্মান কৰাটো এজন জনপ্ৰতিনিধিৰ প্ৰধান দায়িত্ব। তেওঁ এনেধৰণৰ তুচ্ছাত্মক মন্তব্য কৰি এই জাতিটোৰ প্ৰতি অপমানসূচক তেওঁ ব্যৱহাৰ কৰিছে। ইয়াৰ বাবে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজক, অন্যথা তেওঁ আমাৰ জাতিটোৰ প্ৰতিটো সংগঠনৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ধন্যবাদ। আজি আমি যোৰহাট জিলাৰ চুতীয়া জাতিৰ মুখ্য কাৰ্যালয় সাধনী ভৱনত কেওটা সংগঠনৰ প্ৰতিনিধি আজি আমি মিলিত হৈছোঁ আৰু অত্যন্ত দুৰ্ভাগ্যজনক কথা, যোৱা 1 মে তাৰিখে এখন বিহু সন্মিলনৰ এখন সভাত আমাৰ চুতীয়া সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজবাহৈ বৰা ডাঙৰীয়াৰ উপস্থিতিত দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে যিটো চুতীয়াসকলক উপলুঙাসূচক বা তুচ্ছাৰ্থত যিটো শব্দ প্ৰয়োগ কৰিলে, সেই শব্দটোত আমি অতিশয় গৰিহণা দিছোঁ। তেখেতে এটা কথা ক'লে যে চুতীয়াসকল আহোমসকলৰ ৰান্ধনি আছিল। আমি উক্ত কথাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। তেখেতে অন্ততঃ ইতিহাসৰ সম্পৰ্কে জনা উচিত। এজন জনপ্ৰতিনিধিয়ে কেনেধৰণে এখন ৰাজহুৱা সভাত কথা ক'ব লাগে তেখেতে জনা উচিত আছিল, আৰু তাকে নকৰি তেখেতে চুতীয়াসকলক উপলুঙাসূচক তুচ্ছাৰ্থত যিটো শব্দ প্ৰয়োগ কৰিলে সেই শব্দটোত আমি অতিশয় গৰিহণা দিছোঁ। তীব্ৰ ভাষাৰ আমি যোৰহাটৰ পৰা বিদ্যাধৰ কলিতা ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।